হে এভৰিৱান নমস্কাৰ কাৰ্ডাম আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল পুনৰবাৰ স্বাগতম জনালোঁ আন এটা মিনি ব্লগলৈ এয়া দেখিছেনে মই পুৰা মেখেলা চাদৰ পিন্ধি ৰেডি হৈ লৈছিলোঁ আৰু এয়া মোক উপহাৰ হিচাপে দিছিলে বা এজনী আৰু খুবেই ধুনীয়া কাপোৰযোৰ থেংক ইউ বা মৰমৰ উপহাৰ দিয়াৰ বাবে আৰু এইযোৰ কাপোৰে পিন্ধি মই গৰখীয়া গোসাই থানলৈ গৈছিলোঁ আৰু আপোনালোকে সকলোৱে ভিডিঅ'টি কমপ্লিটকৈ চাব ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব তেনেহ'লে বেছি পলম নকৰি ভিডিঅ'টি ষ্টাৰ্ট কৰি দিছোঁ আৰু আমি এনেকৈ যাত্ৰা আৰম্ভ কৰি লাহে লাহে গৰখীয়া গোসাই থান পালোঁ আৰু দেখিছেনে খুবেই ধুনীয়া গেটখন দেখিয়ে খুবেই ভাল লাগিছে আৰু আমি আহিছোঁ মা দেউতা আৰু মোৰ হাজবেণ্ডৰ লগত আৰু ভিতৰত দেখিছেনে পৰিৱেশটো আৰু আমি যিহেতু ৰাতিপুৱাই ওলাই আহিছোঁ কাৰণ পাঠশালাৰ পৰা সৰভোগ বেছি দূৰ নহয় যিহেতু গৰখীয়া গোসাই থান বহুত জাগ্ৰত আপোনালোকে সকলোৱে আহিব চেষ্টা কৰিব খুবেই আহি ভাল লাগে আৰু আহিয়ে মনৰ যিমান দুখ কষ্ট সকলো পাহৰা যায় আৰু আহিয়ে দেখিছেনে পৰিৱেশটো দেখিয়ে আপোনালোকৰ মনটো কেনেকুৱা শুদ্ধ লাগিব আৰু আপোনালোকক কি বুলি ক'ম ভাষাই নাই ইমান সুন্দৰ পৰিৱেশ ভিতৰত সোমাই মানে মনটো কেনেকুৱা ভাল লাগিছে একদম বুজাব নোৱাৰা এটা অনুভৱ আৰু এনেকুৱা আমি আগলৈ গৈ আছোঁ আৰু মা দেউতা আৰু মোৰ মানুহজন গৈ আছে ভিতৰলৈ আৰু আপোনালোকে নাভাবিব যে মই ধূপ চাকি এইবোৰ লগোৱা নাই কাৰণ সেইবোৰ ভিডিঅ' মই বনাই থকা নাই আগতেই মই এইবোৰ ধূপ চাকি লগাই কমপ্লিট কৰিলোঁ মানে সেইবোৰ ধূপ চাকি আৰু শৰাই কাৰণে যি দিব লগা আছিলে সেইবোৰ ভিতৰত দি দিলোঁ আৰু এতিয়া অকণ ভিতৰৰ পৰিৱেশটো চাবলৈ চেষ্টা কৰিছোঁ এই দেখিছেনে এই পুখুৰীত অগণন মাছ আছে আৰু বহুত প্ৰজাতিৰ আপোনাৰ কাছ দেখিবলৈ পোৱা যায় আৰু এয়া মানুহজনে পূৰা মুড়ি দিয়াত লাগি গৈছে আৰু দেখিছেনে সৰু সৰু মাছ কেইজনে আহিবলৈ ধৰিছে আৰু যিহেতু মোবাইলত ইমান ভালকৈ কেটচ কৰা নাযায় যিখিনি পাৰোঁ মই চেষ্টা কৰিছোঁ ভিডিঅ'খিনি বনাই দেখাবলৈ আৰু দেখিছেনে খুবেই মৰম লগা এটা পোৱালি কাছ এয়া দেখিছেনে মই জুম কৰি দেখাবলৈ চেষ্টা কৰিছোঁ কি ধুনীয়াকৈ খেলিবলৈ লৈছে যিহেতু মুড়ি দিয়াৰ পিছত খাদ্য হিচাপে যিহেতু খাব আহে আৰু তাৰ মাজতে যেতিয়া জাক জাক ধৰি কিনে আহে কেমেৰাত যিহেতু ধৰিব পৰা নাই কাৰণ আমি তাতে যিহেতু উপস্থিত আছিলোঁ সঁচাই বহুত ইমান হিচাপ নোহোৱাকৈ অগণন মাছ আহে আৰু কেনেকুৱা গোটেই দেখিছেনে কেনেকুৱা জঁপিয়াই ফুৰি আছে এতিয়া আমি শৰাই যিহেতু ভাঙিলে 12টা বজাত ভাঙা হয় মানে যেতিয়া ৰাতিপুৱা ভাগত আপোনালোকে শৰাই আগবঢ়াব তেতিয়া 12টা বজাত ভাঙে আৰু সেইখিনি টাইমত সকলোকে প্ৰসাদ দিয়া হয় আৰু এয়া মই বহি লৈছোঁ যিহেতু নামঘৰৰ ভিতৰত বহি প্ৰত্যেকজনক দিয়া হয় আৰু সেই প্ৰসাদ খোৱা মজাই বেলেগ সেইকাৰণে পূৰা বহি লৈছোঁ আৰু দিয়াৰ পিছত মই ৰৈ থকা নাই আৰু পূৰা খোৱাত লাগি গৈছোঁ আৰু এইখিনিয়ে আছিল আজি মোৰ মিনি ব্লগটো যদি ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰিব তেনেহ'লে আজিলৈ মই ইমানতে সামৰিলোঁ থেংক ইউ বাই বাই